পৰ্বতচূড়াত ৰঙামাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম অতিষ্ঠ হৈ ৰাইজৰ পথ অৱৰোধ। PMGY ৰাস্তাৰে প্ৰতিদিনে শ শ ৰঙামাটি কঢ়িওৱা অভাৰলোড ডাম্পাৰসমূহ বন্ধ কৰিবলৈ প্ৰকৃতি প্ৰেমী আৰু গাঁওখনৰ ৰাইজে ওলাই আহি ৰাস্তাত বহি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলা পৰিলক্ষিত হয়। আপোনালোকে দেখিছে ইমান ডেইলি শ ডাম্পাৰ চলি আছে। এইটো PMGY ৰোড। আমাৰ এই ৰাস্তাৰে পাহাৰীয়া মাটি আমাৰ পৰ্বতজোৰা পাহাৰখন কাটি ধ্বংস কৰি এই NS ৰোড বনাই আছে, যাৰ ফলত কি হৈছে আমাৰ PMGY ৰোডৰ মাজেৰে বহুত এই যে মাটি পৰি পৰি তাৰপিছত সিহঁতে পানী দিব, পানী দিয়াৰ পিছত আমি চাইকেল চলাব নোৱাৰোঁ, বাইক চলাব নোৱাৰোঁ, খোজ কাঢ়িব নোৱাৰোঁ। আৰু ইমান মেট্ৰিক টন মাটি কাটাৰ কোনে পাৰ্মিশ্যন দিছে তেওঁক? চাণ্ডু কনষ্ট্ৰাকশ্যন কোম্পানীক টাইম এণ্ড এগেইন আমি ৰিকুৱেষ্ট কৰিছোঁ, কিন্তু সিহঁতে একো। আৰু সিহঁতে এটা কথা কৈছে, এইবিলাকত বোলে আমি আদিবাসী মানুহ থাকোঁ, দে ট্ৰিটেড আছ আ ট্ৰাইবেল। আৰু ভাবিছে সিহঁত বুৰ্বক মানুহ, মূৰ্খ মানুহ, এই গাঁৱত মানুহ নাই। গতিকে আমি সব ৰাইজ আজি ওলাই আহিছোঁ যে আমাৰ এই ৰাস্তা নোহোৱালৈকে আমি এই প্ৰতিবাদ কৰি যাম। আৰু আপোনালোকৰ চেনেলৰ মাজেৰে আমি সমগ্ৰ অসমবাসীক জনাব খুজিছোঁ যে আমাক আপোনালোকে কওক যে পাহাৰ কাটি আমি উন্নতি খোজোঁ নেকি? পাহাৰ ধ্বংসযোগ্য কৰি আমাৰ ডেভেলপমেণ্টৰ কি দৰকাৰ? য'ত গছ গছনি নাথাকিব আমি ৰাস্তাৰে খোজ কাঢ়িব নোৱাৰোঁ। গতিকে ইয়াৰ কোনে ইয়াক পাৰ্মিশ্যন দিলে, কোন বন বিষয়া ইয়াত জড়িত আছে, সববিলাকৰ তদন্ত হ'ব লাগে। আৰু ইমান অভাৰলোড হৈ আছে, এই অভাৰলোড কোনে পাৰ্মিশ্যন দিলে? নিশ্চয় ইয়াত চৰকাৰী কৰ্মচাৰী জড়িত থাকিব লাগিব, প্ৰশাসনৰ মানুহ জড়িত থাকিব লাগিব, নহ'লে ইমান ইলিগেল কাম হ'ব নোৱাৰে। আমাৰ দাবী আপোনালোকৰ চেনেলৰ জৰিয়তে আমাক ৰাস্তা গভৰ্ণমেণ্ট লাগিলে গোটেই পাহাৰ বিক্ৰী কৰি দিয়ক, আমাৰ কোনো লেনদেন নাই। কিন্তু আমাৰ এটা কথা যে আমাক ৰাস্তাটো আমাক লাগিব। সিহঁত ইমান ডাঙৰ কোম্পানী, সিহঁত ইচ্ছা কৰিলে 15 দিনত ৰাস্তা বনাই দিব পাৰে, কিন্তু একো কাম কৰা নাই। আমাক আদিবাসী বুলি কৈছে, আমাৰ জনসমাজত সিহঁত আমাক ঘৃণাৰ চকুৰে চাইছে। গতিকে এইবিলাক আমি কিন্তু ৰাইজখান্ত নাথাকোঁ। অনাগত দিনত যদি সিহঁতৰ পৰা কিবা প্ৰতিশ্ৰুতি নাপাওঁ, আমি কিন্তু গোটেই গাঁৱৰ ৰাইজ গোটেই দিন ইয়াত বহি থাকি আমি ইয়াৰ প্ৰতিবাদ কৰি যাম, অন্যৰ প্ৰতিবাদ কৰি যাম। ৰাইজ আমাৰ লগত আছে নে নাই? আমার রাস্তা নোহালৈকে আমি প্রতিবাদ করি। ডাম্পারগুলো যায় আমার রাস্তাটা ধ্বংস করে দিছে। এই ছোট ছোট ছগুলো যে আমার ল'ৰা ছোৱালীগুলো যে স্কুল যায়, এই খোদরে যে পোকলেন গাড়ি এই রাস্তার ডাম্পার দিয়ে নানিয়ে ইমরে সাই রাস্তা দিয়ে নামে ইমরে ডাম্পার গাড়ি যে পোকলেন গাড়ি নিয়ে যায়। আর যার ফলত এই রাস্তাটা এমন খুঁড়িয়ে ধ্বংস হয়েছে, ছোট ছোট ছগুলি আমার যাবার না পায়, সাইকেল দিয়ে আমার স্কুল যাবার না পায়। গতিকে আমরা এই রাস্তাটা আমরা না বানা পর্যন্ত ডাম্পারকে আমরা যাবার দিবেন নয়, আর আমরা মাটি কাঠিরও দিবেন না। আমার রাস্তা বানিয়ে দেখ, তারপরে ইমরে নিয়ে যা 4 লেন বানায় না কি বানায়, আমার কোনো আপত্তি নেই।